হেল্ল' বন্ধুসকল, মিষ্টাৰ শইকীয়ানী দ্বিতীয়টো ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক জনাবলৈ পৰা সুখী হৈছোঁ যে মোৰ প্ৰথম ভিডিঅ'টোত এডভাৰটাইজ আহি গ'ল, পইচা কমাবলৈ আৰম্ভ হৈ গ'ল। আপোনালোকে এইটো ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু পইচা আহিলে সমানে ভাগ কৰিম চবকে। ঠিক আছে, বলক। আপোনালোকে চাগে ভাবিছে মই এই হেলমেট কিয় পিন্ধিছো? নিশ্চয় ভাবিবলগীয়া কাৰণ আছে, কাৰণ মই আছো পাকঘৰত, আপোনালোকে মোৰ ভিডিঅ' চাই আছে। মই ক'লৈকো যাবলৈ ওলোৱা নাই বন্ধুসকল, মই যাবলৈ ওলাইছো মাছ ভাজিবলৈ। গতিকে বন্ধুসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই মই কেনেকৈ মাছ ভাজিম, কেনেকৈ মাছৰ জোল তৈয়াৰ কৰিম, আৰু মাছৰ জোল আপোনালোকে খাই কেনেকুৱা টেষ্টি পাব মোৰ দৰে বনালে। ভিডিঅ'টো চাওক। এয়া কেৰাহী গৰম হৈ আছে। গৰম কেৰাহীটোত ভালদৰে গৰম হ'বলৈ দি আপুনি তেলটো খুব কম পৰিমাণে দি মাছটো ফ্ৰাই কৰিবলৈ তৈয়াৰ কৰিব। তেলটো বেছিকৈ দিলে আপোনাৰ তেলটো জ্বলি যাব, মাছটো ফ্ৰাই নহ'ব, আৰু লগতে আপোনাৰ তেলখিনি ৱেষ্ট হৈ যাব। কাৰণ এই কথা মই আপোনালোকক কৈছোঁ মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা, আৰু মোৰ এই খানা বনোৱাক লৈ বহুত এৱাৰ্ড পাইছোঁ। এই এৱাৰ্ডবিলাকক আপোনালোকক লাহে লাহে পিছৰ ভিডিঅ'বিলাকক দেখাই যাম। ধন্যবাদ। এই তেলটো লাহে লাহে আপুনি দি দিব। ইমান তেলত আপুনি মাছ ফ্ৰাই কৰিবলৈ ট্ৰাই কৰিব, কাৰণ তেতিয়া আপোনাৰ মাছখিনি টেষ্ট হ'ব। এই মই তৈয়াৰ কৰি লৈছোঁ বিলাহী, পিঁয়াজ, নহৰু আৰু জলকীয়াৰ মিক্স। এয়া হালধি আছে, হালধিখিনি অলৰেডি মই মাছত সানি থৈছোঁ। আপোনালোকে সানি ল'ব পাৰিলে তেতিয়া কি হয়, মাছটো ফ্ৰাই কৰিলে খুব ৰঙা হৈ যায়, খাই ভাল লাগে, লগতে দেখি সুন্দৰ লাগে। তেলখিনি পকি গৈছে, তেলখিনি পকি যোৱাৰ লগে লগে মই এপিচ এপিচ কৰি মাছখিনি, হেলমেটটো পিন্ধি আছোঁ যিহেতু একো হ'বলগীয়া নাই, এপিচ দুপিচ কৰি মাছবিলাক দিলে মাছবিলাক ফ্ৰাই সোনকালে হয় আৰু লগতে সুন্দৰকৈ হয়। লগতে যদি আমি দি দিওঁ লৰাওঁতে অসুবিধা হয়, মাছখিনি ভাগি যায়। গতিকে ইমান সুন্দৰ এটা ৰেচিপি চাই আছে আপোনালোকে, ভিডিঅ'টো লাইক। ফ্ৰাই হৈ আছে। ফ্ৰাই হৈ যোৱা মাছখিনি এপিচ এপিচ কৰি তেলৰ পৰা তুলি বেলেগ এটা বাচনত থৈ দিম।
ফ্ৰাই হৈছে লগতে ইমান ৰঙা ৰঙা হৈ গৈছে হালধি মিক্স কৰি দিয়াৰ কাৰণে মোৰ পৰা শিকিছে আপোনালোকে চাগে আগতে গম নাপায় এইবিলাক কথা পিঁয়াজটো দি দিয়ক মাছটো অলৰেডি ভজা হৈ গৈছে ইতিমধ্যে প্ৰায় মোৰ আপোনাৰ পিঁয়াজটো ভজা হৈ গৈছে ইয়াতে আপুনি প্ৰয়োজনীয় সকলো বস্তু দি দিব নিমখ জলকীয়া গুড়িৰ পৰা আৰম্ভ কৰি আপোনাৰ বিলাহী চিলাহী চব ইয়াতে ফ্ৰাই কৰি লওক প্ৰথমতে এতিয়া মই এইটো দি দিছোঁ বিলাহীটো জুইটো অলপ বঢ়াই দিব তেতিয়া প্ৰায় 1 মিনিট সময় ভজাৰ পিছত আপুনি তাত অলপ গৰম পানী দি দিব ঠাণ্ডা পানী দিলেও আপত্তি নাই কিন্তু গৰম পানী দিলে আপোনাৰ টেষ্টটো বাঢ়ি যাব কাৰণ আমি মাছৰ জোলখন বনাম গতিকে ইয়াত পানীৰ প্ৰয়োজন মিনিট আকৌ ফ্ৰাই কৰাৰ পিছত পানীটো উতলিলে চব্জিখন উতলিবলৈ আৰম্ভ কৰিছে আমি তাতে মাছখিনি দি দিওঁ মাছখিনি দিলে ইমান খাবলৈ বেয়া হ'ব বুলি ভাবিছোঁ সিমান নহয় কাৰণ টেষ্টটো কৰাই দিব আৰু অলৰেডি মোৰ শেষ পৰ্যায়ত উপনীত হৈছে চব্জিখন মাছৰ জোলটো অলপ থাকিলে ভাল হ'ব কাৰণ খাওঁতে অলপ ৰসাল হ'লে খাই ভাল লাগে ইমানতে মই বন্ধ কৰি দিছোঁ বস্তুটো গেছটো বন্ধুসকল মাছৰ ভাজিখন হৈ গ'ল তাৰ ষ্টাইলটো এনেকুৱা হৈ গ'ল খাই দেখুৱাইছোঁ মই চেনেলটো লাইক কৰি দিব সাবস্ক্রাইব কৰি দিব শেয়ার কৰি দিব লাইক কৰি দিব গম পালে না শেয়ার কৰি দিব ধন্যবাদ